हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ এই ভিডিঅখন আৰম্ভ কৰিছো। আজি এই ভিডিঅখনৰ বিষয়বস্তু হৈছে ক্লাস 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ তোমালোকৰ যি অসমীয়া বিষয় আছে অৰ্থাৎ এছামিজ সাবজেক্টখনৰ এখন হয় তোমালোকৰ পাঠ্যপুথি অংকুৰ অষ্টম ভাগ। এই পাঠ্যপুথি তোমালোকৰ সূচীপত্ৰ দিয়া এখন আছে তোমালোকৰ সূচীপত্ৰ। এই সূচীপত্ৰ দিয়া 4 নম্বৰ অধ্যায় অর্থাৎ 4 নম্বৰ পাঠটিৰ এটি কবিতা হয় জাগা জননীৰ সন্তান। আমি আজি এই কবিতাটি সম্পূৰ্ণ কবিতাটি তোমালোকক সাৰাংশ বুজাই দিম অৰ্থাৎ বিশ্লেষণ কৰিম এক্সপ্লেনেশন কৰিম এই কবিতাটিৰ, ঠিক আছে। আৰু তোমালোকৰ যদি এই নিয়ৰ কবিতাৰ বিশ্লেষণ এক্সপ্লেনেশন লাগে তোমালোকে আই বাটনত দিয়া লিংকটো ক্লিক কৰা তোমালোকে পাই যাবা, নহলে এই ভিডিঅ ডেসক্ৰিপশনত চেক কৰিলে তোমালোকে ভিডিঅ লিংক পাই যাবা। আৰু এই নিয়ৰৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ডেসক্ৰিপশনত পাই যাবা। ভিডিঅৰ যুগমীয়া হৰাইঘাটৰ কোশ্চেন আনসাৰ তোমালোকে পাই যাবা। আৰু 3 নম্বৰ লেসনখনৰ কোশ্চেন আনসাৰ তোমালোকে এই ভিডিঅ ডেসক্ৰিপশনত পাই যাবা, নহলে আই বাটনত দিয়া লিংক ক্লিক কৰা পাই যাবা, ঠিক আছে। সো আমি এই ভিডিঅখন আৰম্ভ কৰো। তোমালোকে চাই থকা এইখন হৈছে তোমালোকৰ পাঠ 4 জাগা জননীৰ সন্তান। এখন তোমালোকৰ পাঠ আজিৰ এই ভিডিঅৰ বিষয়বস্তু কবিতাটিৰ জাগা জননীৰ সন্তান। এই কবিতাটি আজি তোমালোকৰ আগত বিশ্লেষণ কৰিম। যদি তোমালোকে আজিৰ এই ভিডিঅখন ভাল পোৱা তেন্তে লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে। আৰু চেনেলখনত যদি তোমালোকে এতিয়া নতুন আহিছে আজি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলখন সাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকে এই চেনেলৰ জৰিয়তে ডেইলি ক্লাছ পাই থাকিবা। ক্লাছ 1 পৰা ক্লাছ 12 লৈকে অসমীয়া বিষয়খনৰ আৰু ক্লাছ 1 পৰা ক্লাছ 10 লৈকে অসমীয়া সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান আৰু হিন্দীৰ তোমালোকে ডেইলি ক্লাছ পাই থাকিবা, ঠিক আছে। সো শুনা জাগা জননীৰ সন্তান। এই কবিতাটিৰ লেখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তো আমি কবিতাটি বিশ্লেষণ কৰাৰ আগত আমি অলপ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে জানি লওঁ। যিকোনো কবিতা বা তোমালোকে গল্পই কিয় নপঢ়া প্ৰথমে এই গল্পখন বা কবিতাটি কোনে লিখিছে লেখকৰ বিষয়ে অলপ জনাৰ দৰকাৰ আছে আমাৰ, হয়নে নহয়? তোমালোকে তেনেকৈ পঢ়ি ল'বা। তোমালোকৰ পাঠ্যপুথিতে দিয়া আছে চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে 1903 চনত জন্ম হৈছে আৰু 1949 চনত মৃত্যু। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণ কৰিছিল। 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাটক হ'ল শোণিত কুঁৱৰী। কেৱল মাত্ৰ 14 বছৰ বয়সতে তেখেতে এখন নাটক ৰচনা কৰিছিল, তাৰ নাম হৈছে শোণিত কুঁৱৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেংঘৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা, লবিতা আদি উল্লেখযোগ্য। তোমালোকৰ কাৰণে এইখিনিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় যথেষ্ট, ঠিক আছে। সো এইখিনি তোমালোকে জানি থৈ মনত ৰাখিলে হৈ যাব। এতিয়া আমি মেইন টপিক লৈ যাওঁ। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত যি জাগা জননীৰ সন্তান এই নামৰ কবিতাটি দিছে, এই কবিতাটি হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনা কৰা এটি দেশ প্ৰেমমূলক কবিতা, ঠিক আছে। তোমালোকে প্ৰথমে এইটো মনত ৰাখিবা যে এই কবিতাটি হৈছে কি এক দেশ প্ৰেমমূলক কবিতা। আমি চাওঁ পাঠটিৰ অৰ্থাৎ মূল কথা আমাক এই পাঠটি কিহৰ কাৰণে দিছে আমি অলপ পঢ়ি লওঁ। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো সংখ্যা আঁতৰাই সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই, ঠিক আছে। কাপুৰুষতা হৈছে কি যি খুব ভয় খায়, ভয়াতুৰ মানুহ যাৰ সাহস নাই। সেই স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত উন্নতিৰ কাৰণে যদি কোনোবাই এই কৰ্মহীনতা অৰ্থাৎ এলাহ বা নিবনুৱা কাম বন নকৰি ইনাই বনাই ঘূৰি পৰা তেনেকুৱা মানুহৰ কোনো স্থান নাই আৰু কাপুৰুষতাৰো কোনো স্থান নাই, সেই কথা কৈছে। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে আৰু এই দেশ প্ৰেমমূলক ভাৱে মানুহক কি কৰি তোলে অপৰিসীম শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা
নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী তেওঁলোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান ঠিক আছে তাৰমানে এই নৱজোৱান অৰ্থাৎ নৱ যুৱকসকলৰ কাৰণে যেনেকৈ তোমালোকে আছা নতুন নৱজোৱান ঠিক আছে উঠি অহা তোমালোকে জোৱান হয় তোমালোকৰ কাৰণে এই কবিতাটি এটি কি হ'ব প্ৰেৰণাময় আহ্বান চাওঁ আমি আমাক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে এই কবিতাটিৰ মাজেৰে কি ক'ব বিচাৰিছে তোমালোকে ভালদৰে বুজি যোৱা শুনা জাগা জননীৰ সন্তান জাগা শক্তিমান জাগা মুক্ত প্ৰাণ জাগা জননীৰ সন্তান অৰ্থাৎ দেশ মাতৃৰ আহ্বানত জননীৰ শব্দৰ অৰ্থ হৈছে কি দেশ মাতৃ ইয়াত কবিয়ে কৈছে যে দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো সংখ্যা আঁতৰাই সন্তানসকলক সুসন্তানসকলক নিজ নিজ কৰ্তব্য পালন কৰিবলৈ কৈছে মাতৃভূমিৰ সন্তানক জাগি উঠিব কৈছে জাগা শক্তিমান জাগা মুক্ত প্ৰাণ শক্তিমান মানে হৈছে শক্তিশালী বা সাহসী আৰু মুক্ত প্ৰাণ মানে হৈছে কোনো বন্ধনৰ পৰা বন্ধন খোৱা নাই সকলো বন্ধনৰ পৰা মুক্ত হেহে কৈছে কবিয়ে যে তোমালোক হৈছা শক্তিমান সাহসী মুক্ত প্ৰাণ অৰ্থাৎ আৰু মুক্ত প্ৰাণ বুলি আমি আৰু এটা কথা বুজো যে কোনো জাতি ধৰ্ম বৰ্ণ ভেদাভেদ আদি নাইকিয়া কৰি মুক্ত মনে দেশ ভক্ত হৈ জাগি উঠিব কৈছে এই দেশ মাতৃৰ কাৰণে দেশ মাতৃৰ সুসন্তান সকলক নেক্সট লাইন চোৱা মৃত্যুক গছকি আনা জয় যিনি কৰি দুৰ্জয় অভিযান আৰু কৈছে যে দেশ মাতৃৰ আহ্বানত দেশ যেতিয়া বিপদত পৰিলে কি হয় নিশ্চয় যুদ্ধ হয়নে নহয় দেশ ৰক্ষাৰ কাৰণে যুদ্ধ কৰা হয় আৰু এই যুদ্ধত কি হয় বহুতো মানুহৰ মৃত্যু হয় আৰু কৈছে যে এই মৃত্যুক ভয় নাখায় মৃত্যুক গছকি জয় যিনি আনিবলৈ কৈছে জিকি আহিবলৈ কৈছে আমাক কৰি দুৰ্জয় অভিযান দুৰ্জয় শব্দৰ অৰ্থ হৈছে পৰাক্ৰমী বীৰ বেশেৰে বীৰ অভিযানেৰে আমাক দেশ মাতৃৰ কাৰণে যুদ্ধ কৰি জয় কৰিব কৈছে শত্ৰুৰ হাতৰ পৰা আমাৰ দেশক ৰক্ষা কৰিব কৈছে যুদ্ধত জয়লাভ কৰিব কৈছে এই দুৰ্জয় অভিযানেৰে নেক্সট লাইন চোৱা কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয় অৰ্থাৎ কৰ্মহীনতা মানে হৈছে কি কাম বন নকৰি ইনাই বিনাই ঘূৰি ফুৰা লোকসকল ব্যক্তিসকল অৰ্থাৎ নিবনুৱা সকল আৰু কাপুৰুষতা মানে হৈছে কি সাহস নথকা ব্যক্তিসকল এই কৰ্মহীনতা আৰু কাপুৰুষতাই যদি তোমালোকক জয় কৰে তোমালোকক বশ কৰি পেলাই তোমাৰ অন্তৰত যদি এই কৰ্মহীনতা আৰু কাপুৰুষতাই ঠাই লয় তেন্তে তোমালোকে আৰু কেতিয়াও কি কৰিব নিজক জগাই তুলিব নোৱাৰিবা দেশৰ কাৰণেই হওক বা নিজৰ কাৰণেই হওক সেই কথাই কৈছে তোমাক কৰিলে জয় তাৰ মানে যদি তোমাক বশ কৰি পেলাই তোমালোকৰ যদি এলাহ হয় কৰ্মহীনতা হয় শুই থকা পঢ়া শুনা তোমালোকৰ নহব ঠিক তেনেকৈ যদি তোমালোকৰ দেশ বিপদত পৰে তোমালোকে যদি এই কৰ্মহীনতা আৰু কাপুৰুষতা ভয়াতুৰ হৈ শুই থকা যে নাযাও যুদ্ধত গলে মৃত্যু হ'ব এনেকুৱাকৈ যদি ভাবি শুই থকা তেন্তে কি হ'ব সকলো ছিন্ন বিচ্ছিন্ন হৈ যাব আমাৰ দেশ বেলেগৰ হাতত যাব আমাৰ পৰাজয় হৈ যাব ঠিক আছে হেয়ে কৈছে যে এই কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয় তুমি দুৰ্বল ম্ৰিয়মান আৰু তুমি কি হবা তেতিয়া দুৰ্বল হৈ পৰিবা ম্ৰিয়মান মানে হৈছে মৰা অৱস্থাৰ নিচিনা যেনেকুৱা তুমি মৰা হৈ গৈছা তেনেকুৱা মৰা হৈ তুমি দুৰ্বল হৈ গৈছা কিহৰ কাৰণে এই কৰ্মহীনতা আৰু কাপুৰুষতাই তোমাক বশ কৰি পেলাইছে ঠিক আছে আমাৰ সকলোৰে সজাগ হৈ থকা উচিত আমাক যাতে এই কৰ্মহীনতা আৰু কাপুৰুষতাই
বশ কৰিব নোৱাৰে আমি সদায় সজাগ হৈ থাকিম তথাপিও নাই ভয় জাগা শক্তিমান জাগা মাতৃপ্ৰাণ আৰু কৈছে যে আৰু যদি তোমাৰ এনেকুৱা অৱস্থা হৈছে তথাপি তোমাক ভয় কৰিবলৈ হাক দিছে ভয় কৰিব নালাগে বুলি কৈছে কিয়নো দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতাৰ আদি তেনেই কি তুচ্ছ হেহে কবিয়ে কৈছে যে স্বদেশ প্ৰেমীসকল তথাপিও তোমালোকৰ ভয় নাই তোমালোকে জাগত হোৱা তোমালোকক যদি এই কৰ্মহীনতা আৰু কাপুৰুষতাই বশ কৰিছে তোমালোকে এতিয়াই জাগি উঠা জাগা শক্তিমান জাগা মাতৃপ্ৰাণ হে দেশ মাতৃ সন্তানসকল সন্তানসকল সাহসী সন্তানসকল তোমালোকে জাগি উঠা জাগা মাতৃপ্ৰাণ মানে দেশৰ সন্তানসকল অৰ্থাৎ মাতৃৰ সন্তানসকল কি হয় মাতৃৰ প্ৰাণ হয় খুব মৰমৰ হয় সেই কাৰণে দেশ মাতৃৰ সন্তানক মাতৃৰ প্ৰাণ বুলি কৈছে যে মাতৃৰ প্ৰাণ তোমালোকে দেশৰ কাৰণে দেশৰ আহ্বানত তোমালোকে জাগি উঠা সাহসী হৈ জাগি উঠা ঠিক আছে দেশৰ ভৱিষ্যত তোমালোকে দেশ মাতৃৰ সন্তান শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ আৰু কৈছে যে হিন্দু শাস্ত্ৰমতে এই শক্তি গায়ত্ৰী মানে হৈছে হিন্দু ধৰ্মৰ যি ঋগবেদ আছে সেই ঋগবেদত এটা গায়ত্ৰী মন্ত্ৰ আছে তাৰ কথা কৈছে যে তোমালোকে সেই ঋগবেদত থকা গায়ত্ৰী মন্ত্ৰ মনত পেলোৱা হবা দুৰ্নিবাৰ শব্দৰ অৰ্থ হৈছে যাক ৰোধ কৰিব নোৱাৰি আটক কৰিব নোৱাৰি বাধা দিব নোৱাৰি তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান তেতিয়াহে তোমালোকৰ জয় হ'ব আৰু তোমালোকৰ নিনাদত মানে হৈছে ধ্বনি শব্দ তোমালোকে যদি এই শক্তি গায়ত্ৰী মন্ত্ৰ মনত পেলাই তোমালোকে যুদ্ধ কৰিবলৈ দেশৰ আহ্বানত আগুৱাই যোৱা তেতিয়া তোমালোকক কোনেও আটক কৰিব নোৱাৰিব তোমালোকক কোনেও বাধা দিব নোৱাৰিব তোমালোকৰ এই গায়ত্ৰী মন্ত্ৰৰ ধ্বনিত তোমালোকে জয় হ'ব পাৰিবা আৰু তোমালোকৰ এই ধ্বনিত শত্ৰু কম্পমান হ'ব শত্ৰু পক্ষই তোমালোকক চাই ভয় পাব তেওঁলোকে কাঁপিব সেই কথা ইয়াত কৈছে যে তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান অমৰ আপন পাহৰা দুৰ্মত বীৰ আৰু কৈছে যে অমৰ আপন পাহৰা মানে নিজক পাহৰি যোৱা দুৰ্মত শব্দৰ অৰ্থ হৈছে কুসংস্কাৰ বা কিছুমান কুকৰ্মত লিপিবদ্ধ হৈ থকা সন্তানসকলক বুজাইছে মুঠতে এই দুৰ্মত শব্দৰ অৰ্থ হৈছে বেয়া অভ্যাসৰ সেইকাৰণে কবিয়ে কৈছে যে অমৰ আপন পাহৰা দুৰ্মত বীৰ নিজক পাহৰি যোৱা হে সন্তানসকল হে বেয়া অভ্যাসত পৰিণত হোৱা সন্তানসকল তোমালোকেও কিন্তু একজন বীৰ তোমালোকেও ইচ্ছা কৰিলে দেশৰ কাৰণে জাগ্ৰত হ'ব পাৰিবা তোমালোকে জাগ্ৰত হোৱা তোমালোকেও দেশৰ বীৰ তোমালোকক কেৱল এই কৰ্মহীনতা আৰু কাপুৰুষতাই বশ কৰি পেলাইছে তোমালোকে এতিয়াই জগা তোমালোকে নিজে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য সকলো পাহৰি গৈ এইবোৰত ভোল খাই আছা তোমাক কৰ্মহীনতা আৰু কাপুৰুষতাই বশ কৰিছে তোমালোকেও দেশৰ একগৰাকী বীৰ হয় সেয়েহে কৈছে কবিয়ে অমৰ আপন পাহৰা দুৰ্মত বীৰ নিজে পাহৰি যোৱা নিজক পাহৰি গৈ কুস্বভাৱত লিপবদ্ধ হৈছে কুস্বভাৱে তোমালোকক গ্ৰাস কৰি পেলাইছে কিন্তু তোমালোকে একজন বীৰ বুলি কবিয়ে কৈছে তেওঁলোকৰ শক্তি আছে তেওঁলোকৰ সাহস আছে বুলি কবিয়ে কৈছে সেই সন্তানসকলক কিন্তু কবিয়ে বীৰ বুলি আখ্যা দিছে তোমালোকে যদি এতিয়াও তেনেকুৱা অৱস্থাত পৰিছা তোমালোকে এতিয়া জাগ্ৰত হোৱা তোমালোকে পাৰিবা কৰিব সেই কথা কবিয়ে ইয়াত কৈছে নেক্সট লাইন চোৱা অজয় নৱ জৱান জাগা শক্তিমান জাগা মাতৃপ্ৰাণ অজয় শব্দৰ অৰ্থ হৈছে যিয়ে সদায় জয় লাভ কৰে
তাক কৈছে আৰু নৱ জোৱান মানে হৈছে নতুন যুৱকসকল মাতৃৰ সন্মান ৰক্ষাৰ ক্ষেত্রে নৱ যুৱকসকল তোমালোকে সদায় জিকি থাকিবা তোমালোকে সদায় জাগ্ৰত হৈ দেহৰ আহ্বানত তোমালোকে সদায় জাগ্ৰত হৈ থাকিবা তোমালোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান তোমালোকে হৈছা দেশৰ ভৱিষ্যত ঠিক আছে নেক্সট জাগা শক্তিমান জাগা মাতৃ প্ৰাণ জাগা শক্তিমান মানে হৈছে হে দেশৰ হে দেশ মাতৃৰ সন্তান সাহসী সন্তান তোমালোকে জাগা জাগা মাতৃ প্ৰাণ মাকৰ সু সন্তানসকল মাকৰ প্ৰাণসকল মাকৰ দেশ মাতৃৰ কাৰণে তোমালোকে জাগি উঠা দেশৰ স্বাধীনতা দেশৰ সন্মানৰ কাৰণে তোমালোকে জাগ্ৰত হোৱা কেতিয়া যাতে তোমালোকে নতি স্বীকাৰ নকৰা নৱ জোৱানসকল নৱ সন্তানসকল তোমালোকে হৈছা দেশৰ সুৰক্ষাৰ প্ৰহৰী তোমালোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান তোমালোকে হৈছা দেশৰ ভৱিষ্যত তোমালোকে অজয় নৱ জোৱান অৰ্থাৎ তোমালোকে নতুন প্ৰজন্ম তোমালোকে দেশৰ সু সন্তান তোমালোকে দেশৰ সাহসী তোমালোকৰ কাৰণে এই দেশ তোমালোকৰ হাততে দেশৰ ভৱিষ্যত এই কথা কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাইছে তোমালোকে যাতে দেশ প্ৰেমী হোৱা দেশক ভাল পোৱা দেশৰ কাৰণে সদায় জাগ্ৰত হোৱা দেশ মাতৃৰ সুসন্তান হোৱা দেশৰ সন্মান ৰক্ষাৰ ক্ষেত্রে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱা দেশ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা তোমালোকে হৈছা উঠি অহা নৱ প্ৰজন্ম তোমালোকে হৈছা উঠি অহা নৱ যুৱক তোমালোকে দেশৰ ভৱিষ্যত এই কথা বুজোৱাৰ কাৰণে তোমালোকক এই কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জাগা জননীৰ সন্তান নামৰ কবিতাটি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰিছে আশা কৰিলোঁ তোমালোকে এই কবিতাটিৰ সাৰাংশ বুজি পাইছা এক্সপ্লেনেশ্যন কৰিলোঁ তোমালোকে ভালদৰে বুজিছা যদি বুজা নাই কোনো এটা লাইন তেন্তে কমেণ্ট কৰি জনাবা মই নেক্সট ভিডিঅ'ত আকৌ এবাৰ এই কবিতাটি বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আমি এই ভিডিঅ'ৰ নেক্সট ভিডিঅ'ত আমি কি কৰিম এই জাগা জননীৰ সন্তান কবিতাটিৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰ প্ৰশ্নৰ উত্তৰ আমি তোমালোকৰ লগত আলোচনা কৰিম তো আজিৰ ভিডিঅ'খন আমি ইয়াতে সমাপ্ত কৰিলোঁ আমি লগ পাম নেক্সট এটা ভিডিঅ'ত এতিয়ালৈকে যদি তোমালোকে ভিডিঅ'খন লাইক কৰা নাই লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা চেনেলখনত নতুন হ'লে সাবস্ক্ৰাইব কৰি অল বেল আইকনটো চুই দিবা নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পাবলৈ ঠিক আছে